Hello guys, good morning. কি খবৰ আপোনালোকৰ? এটো কি বস্তু? এতিয়া ৰাতিপুৱা শুই উঠি চাহ খোৱা হৈ গ'ল। এডা হেল্ল কৈ দিয়া। মদেহা এতিয়া উঠিছেহে। দা হেল্ল কৈ দিয়া। হেল্ল। কোৱা। আজি আমাৰ চৰাই এটা মৰি থাকিলে। কৈ দিয়া, চৰাই হাততে লৈ আছে। আৰু এটা এইটো আছে। কৈ দিয়া, চৰাইটো মৰি বুলি। এয়া মায়ে চাহ বনাই আছে। দেউতালৈ বলক আইতাক দেখাই আছো। এয়া আইতা চোতালত বহি চাহ খাই আছে। চাহ খোৱা হৈ গ'ল বাৰু। এয়া এতিয়া সকলোৱে নাস্তা কৰি হৈ গ'ল। আমাৰ দেহা গা ধুই খেলিবলৈ আহিলে ৰ'দত। ফালে আইতা বহি আছে। আইতা গাটো বেয়া অলপ ন মানে বহি আছে আইতা। এয়া মাৰ লগত দেহাই খেলি আছে। কাপোৰ কানি বেয়া হৈ আছে। নাই দেহাই ফালে চোৱা। দেহাই ফালে জমা ফালে। এনেকে চোৱা। হেল্ল কৈ দিয়া। হেল্ল কৈ দিয়া। হেল্ল। উঠিছে তা। আমাৰ দেহাই আইতাক চাহ দিবলৈ আনিছে। চাহ খোৱা। গৈ থকা। কুস্তু চাচি দিছে। দি দিয়া আইতাক চাহ। বোলে চাহ খোৱা। চাহ দিছো খোৱা। খাইছে দেই আইতা। খালে আকৌ লৈ আহা। আকৌ লৈ আহা। দেউতাক দিয়াগে। দেউতা বোলে খুলে খোৱা। দেউতা ক'লে। খুলে। দেউতাক দিয়াগে। ধৰে। আইতা পাই পাই দিবা বাইক দিয়াগে যায়। এসা কইলা। মুকে দিয়া। বাইক দিয়া। তুই যাবা না। গোল বা হা। পাস দিয়া। তুই যাবা। তুই পাইছো। খাই দিও না সসাকে। খাই দিয়া খাই দিয়া। হা টেষ্টি লাগিব। লোৱা নুধু মই বাছো। জ্বৰ হ'ব। তুমি ধুবা দেই। ঠাণ্ডা পানী। তুমি ধুবা দেই। হ'ব দি। নহলে আইতাক দিবা। অমিতা দিছে। আজি ইয়াকে চব্জি বনাব লাগিব। এতিয়া দেউতাহঁতে মাছ আনিছে দুপৰীয়াৰ কাৰণে। মায়ে বাচি আছে। এতিয়া দুপৰীয়া মাছ ফ্ৰাই হ'ব। আপোনালোকক দেখাই আছে কেনেকৈ বনাইছে। কি হয়? তুমি খাবানে? এয়া মাছ ফ্ৰাই হৈ আছে। ইয়াত অমিতা দি বনাম। মায়ে অমিতা কাটি আছে। এয়া মাছৰ জোল হৈ গ'ল। এইটো ভিডিঅ' ইমানতে সামৰণি মাৰিছোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পাম।